নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 6ৰ অসমীয়া কিতাপৰ 3 নম্বৰ লেচনটো, অসমীয়া ভাষাৰ বিকাশৰ কথা। 3 নম্বৰ লেচনটোৰ কমপ্লিট প্ৰশ্নৰ এনচাৰলৈ। তোমালোকৰ কাৰণে এইবিলাক প্ৰশ্ন অতি ইম্পৰ্টেণ্ট। আহক এতিয়া আমি প্ৰশ্নলৈ গুচি যাওঁ। 1 নম্বৰ কুৱেশ্যনটো হৈছে পাঠৰ কাহিনী বা নিজৰ কথাৰে কোৱা। ইয়াত গুৰু দক্ষিণা কাহিনীটোৰ নিজৰে ক'বলৈ কৈছে। 2 নম্বৰ কুৱেশ্যনটো হৈছে ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে বহলাই কোৱা। এনচাৰটো হ'ব মোক আন সহজ বাট দেখুৱাই দিয়ক গুৰুদেউ। বেদকণ্ঠই তেওঁৰ বেটকটীয়া শিষ্যৰ মুখত এনে জ্ঞানগৰ্ভ বাণী শুনি বৰ আনন্দিত হ'ল। তেওঁ সত্যব্ৰতক ধইন দি আন ছাত্ৰবিলাকক ওলোটাই মাতি আনিবলৈ আদেশ দিলে। প্ৰকৃততে তেওঁ গুৰুদক্ষিণা বিচৰা নাছিল। ইমান দিনে ছাত্ৰবিলাকক যি শিক্ষা দিছিল তাৰ মহলা লৈছিল মাথোন। সেই মহলাত একমাত্ৰ সত্যব্ৰতৰ বাহিৰে আন কোনো ছাত্ৰৰ উত্তীৰ্ণ হ'ব নোৱাৰিলে। গুৰুৱে শিকোৱা জ্ঞান ভালদৰে আয়ত্ত কৰিব পাৰি সত্যব্ৰতেহে প্ৰকৃত গুৰুদক্ষিণা দিব পাৰিলে। 3 নম্বৰ কুৱেশ্যনটো হ'ব শব্দৰ অৰ্থ শিকি লোৱা। এইবিলাক তোমালোকক শিকিবলৈ কৈছে। নাম জ্বলা প্ৰখ্যাত ভাল নাম থকা চতুষ্পাঠী বেদ বিদ্যালয় ঢোলত ব্যাকৰণ কাব্য স্মৃতি আৰু দৰ্শন এই 4টা বিষয় পঢ়োৱা হয়। সুস্থ চিত্তে ৰঙেৰে আনন্দেৰে চ'ত মাহত ফুৰি সংগ্ৰহ কৰা ধন। চাউত মুধৈ বেপাৰী সদাগৰ। মহলা বিদ্যালয়ৰ শ্ৰেণী পৰীক্ষা। চেক সময়ৰ ভাগ কোনো কাম কৰিবলৈ প্ৰকৃত সময় চল। খোকোজা কথা কওঁতে বা পঢ়োতে সহজে মুখেৰে কথা নোলোৱা। আকৰ কোনো বস্তু উৎপন্ন হোৱা ঠাই বা খনি। বেতগুটীয়া বেত ফুলৰ গুটিৰ নিচিনা সৰু। 4 নম্বৰ কুৱেশ্যনটো হৈছে 4 নম্বৰৰ ক ভাৰতৰ প্ৰাচীন বিদ্যালয় দুখনৰ নাম লিখা। এইটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম হ'ল নালন্দা আৰু তক্ষশিলা। খ নম্বৰটো হৈছে লুইতৰ দাঁতিৰ কোন ঠাইত এখন বিশ্ববিদ্যালয় আছিল। এইটোৰ এনচাৰ হ'ব লুইতৰ দাঁতিৰ বৰ্তমান নগাঁও জিলাৰ শিলঘাট অঞ্চলত এখন বিশ্ববিদ্যালয় আছিল। ঘ নম্বৰটো হ'ব বশিষ্ঠ আশ্ৰমৰ ঢোলত অধ্যাপকজন নাম কি। বশিষ্ঠ আশ্ৰমৰ ঢোলৰ অধ্যাপকজনৰ নাম আছিল বেদকণ্ঠ। ঘ নম্বৰটো হ'ব ছাত্ৰসকলে বছৰত একোবাৰ নগৰলৈ কিয় যাব লগা হৈছিল। উত্তৰটো হ'ব ছাত্ৰসকলে খুজি মাগি যি পাইছিল তাকেই আনি গুৰুক দক্ষিণা হিচাপে নিবেদন কৰিবলৈ
বছৰত একোবাৰকৈ নগৰলৈ গৈছিল? অ নম্বৰটো হ'ব গুৰুৰ পৰামৰ্শ কোনজন ছাত্ৰৰে গ্ৰহণ কৰিব নোৱাৰিলে? উত্তৰটো হ'ব গুৰুৰ পৰামৰ্শ সত্যব্ৰত নামৰ ছাত্ৰজনে গ্ৰহণ কৰিব নোৱাৰিলে। চ নম্বৰটো হৈছে প্ৰকৃত গুৰুদক্ষিণা কোনে দিব পাৰিলে? উত্তৰটো হ'ব প্ৰকৃত গুৰুদক্ষিণা সত্যব্ৰত নামৰ ল'ৰাজনে দিব পাৰিলে। 5 নম্বৰ কুৱেশ্যনটো হৈছে চমু উত্তৰ দিয়া। 5 নম্বৰৰ কটো হৈছে গুৰুৱে ছাত্ৰসকলক ওচৰলৈ মাতি আনি কি কৈছিল? উত্তৰটো হ'ব গুৰুৱে ছাত্ৰসকলক ওচৰলৈ মাতি আনি কৈছিল, বাছাইহঁত, মই বুঢ়া হৈ আহিছোঁ, উপাৰ্জনাটো টুটি আনিছ। তহঁতক ইমান দিনে পঢ়াই শুনাই গুটি খাব পৰা কৰিবলৈ মই সদায় যত্ন কৰিছোঁ। এতিয়া তহঁতে তাৰ সলনি মোক ধন সোণ গোটাই আনি দেওক। জানই নহয় ভগৱান শ্ৰীকৃষ্ণয়েও সান্দীপনী মুনিক কেনেদৰে গুৰুদক্ষিণা দিছিল? খ নম্বৰটো হৈছে খ নম্বৰৰ প্ৰশ্ন ছাত্ৰসকলক গুৰুৱে কি উপায়েৰে ধন গোটাই অনাৰ পৰামৰ্শ দিছিল? উত্তৰটো হ'ব ছাত্ৰসকলক গুৰুৱে প্ৰত্যেক ধনী মানুহৰ পৰা ঢকা হকা দি টোপোলা সৰকাই আৰু কোনেও গছৰ আঁৰত লুকাই থাকি কাষেদি কোনোবা ধনী চাউত গ'লে তথালিকে তাৰ পৰা যি ধন সোণ পায় তাক লুটি ধন গোটোৱাৰ পৰামৰ্শ দিছিল। ঘ নম্বৰ কুৱেশ্যনটো হৈছে গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে কি কৰিলে? উত্তৰটো হ'ব গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে কিৰিলি পাৰি যাবলৈ ওলাল। ঘ নম্বৰটো হৈছে গুৰুৰ অনুমতি পাই সত্যব্ৰতে কি ক'লে? গুৰুৰ অনুমতি পাই উত্তৰটো হ'ব গুৰুৰ অনুমতি পাই সত্যব্ৰতে ক'লে, আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ গুৰুদেৱ, পৃথিৱীৰ এনে ঠাই নাই য'ত ভগৱান নাই, য'ত ঈশ্বৰ নাই। আমি এনে একো কাম কৰিব নোৱাৰোঁ যি কাম ঈশ্বৰে দেখা নোপোৱাকৈ থাকে। ঈশ্বৰৰ বিষয়ে পুথিতো পঢ়িছোঁ, সকলোকে থাকে তেওঁ প্ৰভু ভগৱান, সকলোকে দেখে তেওঁ সৰ্বশক্তিমান, সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ, সত্যই তেওঁ, শিৱ তেওঁ, পৰম সুন্দৰ। সেই কাৰণেই গুৰুদেৱ মই কি শক্তিৰে কোনেও নেদেখা ঠাই বিচাৰি উলিয়াম। আনে নেদেখিলেও ঈশ্বৰে দেখিব। লোকৰ ধন সোণ চুৰ কৰি ডকা হকা দি আনিলে সেই কথা আনে নেজানিলেও ঈশ্বৰে জানিব। তেওঁ মোৰ অন্তৰতে বহি মই কৰা সকলো ভাল বেয়া কাম চাই আছে। মানুহক ঠকিব পাৰিলেও ঈশ্বৰৰ চকুত কেনেকৈ ধূলি দিম? মই এনে অসত্য উপায়েৰে গুৰুদক্ষিণা গোটাব নোৱাৰোঁ। মোক আন সহজ বাট দেখুৱাই দিয়ক গুৰুদেৱ। 6 নম্বৰ প্ৰশ্নটো হৈছে কোনে কাক কেতিয়া কৈছিল? 6 নম্বৰে ক বাছাহঁত, মই বুঢ়া হৈ আহিছোঁ, উপাৰ্জনো টুটি আহিছে। তহঁতক ইমান দিনে পঢ়াই শুনাই ঘুটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ। উত্তৰটো হ'ব উক্ত কথাষাৰ গুৰুদেৱ বেদকণ্ঠই ছাত্ৰসকলক গুৰুদক্ষিণা আনিবৰ বাবে দিহা দিয়াৰ সময়ত কৈছিল। ঘ নম্বৰটো হৈছে আপুনি মাথোন আমাৰ কৰ্তব্যহে সোঁৱৰাই দিছে। এতিয়া আমি কি উপায়েৰে ধন সোণ গোটাই আনিম? অনুগ্ৰহ কৰি আমাক দিহা লগাই
দিয়ক। উত্তৰটো হ'ব যেতিয়া পণ্ডিত বেদকণ্ঠই ছাত্ৰসকলক গুৰুদক্ষিণাৰ কথা কৈছিল তেতিয়া ছাত্ৰসকলে আনন্দত কিৰিলি পাৰি গুৰুদেৱক ওপৰৰ কথাফাকি এজন বয়সীয়াল ছাত্ৰে কৈছিল। ঘ নম্বৰটো হ'ব আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ পৃথিৱীত এনে ঠাই নাই য'ত ঈশ্বৰ নাই। উত্তৰটো হ'ব যেতিয়া গুৰুৱে ছাত্ৰসকলক গুৰুদক্ষিণাৰ বাবে ধন সোণ গোটাই অনাৰ উপায় দিছিল তেতিয়াই সত্যব্ৰতে গুৰুক উক্ত কথাষাৰ কৈছিল। 8 নম্বৰ কুৱেশ্যনটো হৈছে তলত কথাখিনিৰ মূলভাৱ লিখা। সকলোতে থাকে তেওঁ প্ৰভু ভগৱান, সকলোকে দেখে তেওঁ সৰ্বশক্তিমান, সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ, সত্যই তেওঁ শিৱ তেওঁ পৰম সুন্দৰ। এই উত্তৰটো হ'ব প্ৰশ্নলিখিত কথাখিনিৰ দ্বাৰা ইয়াকে বুজাব বিচৰা হৈছে যে ভগৱান সকলোতে থাকে, তেখেত থকাৰ কোনো নিৰ্দিষ্ট ঠাই নাই, তেওঁৱেই হৈছে সৰ্বশক্তিমান। এই বিশ্বব্ৰহ্মাণ্ডত তেওঁতকৈ আৰু শক্তিশালী কোনো নাই। তেওঁ সকলোকে চিনি পায় বা জানে, তেওঁৱেই সত্য আৰু তেওঁৱেই সুন্দৰ। 10 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। ধনী চহকী, দক্ষিণা দান, উজু সজোত, টুটি যোৱা কমি যোৱা, ডাঙৰ বৃহৎ। 11 নম্বৰ কুৱেশ্যনটো হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। আনন্দ বিষাদ, ধনী দুখীয়া, গুৰু ছাত্ৰ, উজু কঠিন, প্ৰাচীন নবীন। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত গুৰু দক্ষিণা পাঠটোৰ সকলো প্ৰশ্নৰ এনচাৰলৈ আলোচনা কৰা হ'ল। গতিকে ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।